নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যনলৈ। মোৰ আগৰ ভিডিঅ'টোত খাট্টা অসমৰ বিষয়ৰ ইম্পৰ্টেণ্ট ৰচনা দিছিলোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক অসমৰ বিষয়ৰ খাট্টা ৰচনাৰ ভিতৰত এটা ৰচনা তোমাৰ প্ৰিয় সাহিত্যিক ৰচনাৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। ব'লা ছাত্ৰ ছাত্ৰীসকল পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমাৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা। আৰম্ভণি। মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া জাতীয় জীৱনৰ এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি। তেওঁক নিঃসন্দেহে আধুনিক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সুযোগ্য অধিনায়ক বুলি অভিহিত কৰিব পাৰি। ২ নম্বৰ পইণ্ট। জন্ম আৰু বংশ পৰিচয়। ১৮৬৪ খ্ৰীষ্টাব্দৰ লক্ষী পূৰ্ণিমা তিথিৰ দিনা অবিভক্ত নগাঁও জিলাৰ আহতগুৰি নামে ঠাইত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী। চাকৰি সূত্ৰে তেওঁ নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ আহোঁতে ব্ৰহ্মপুত্ৰ বুকুত নাওঁতে লক্ষ্মীনাথৰ জন্ম হয়। ৩ নম্বৰ পইণ্ট। শিক্ষা আৰু কৰ্মজীৱন। লক্ষ্মীনাথে অসমৰ একাধিক ঠাইত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ১৮৮৬ চনত তেওঁ শিৱসাগৰৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষা লাভাৰ্থ কলিকতালৈ যায়। তাৰ পৰা তেওঁ BA ডিগ্ৰী লাভ কৰে। তেওঁ MA আৰু আইন অধ্যয়ন কৰিছিল যদিও সম্পূৰ্ণ নকৰাকৈ শিক্ষা সমাপ্ত কৰে। বেজবৰুৱা স্বাধীন নমনা ব্যক্তি আছিল। তেওঁ চৰকাৰী চাকৰিলৈ মন নেমেলি ব্যৱসায়ত মনোনিৱেশ কৰে। উৰিষ্যাৰ সম্বলপুৰত নিজাববীয়াকৈ কাঠৰ কাৰবাৰত ধৰে। তেওঁ হাওড়াৰ অবৈতনিক মেজিষ্ট্ৰেট আৰু সম্বলপুৰৰ পৌৰসভাৰ চৰকাৰৰ মনোনীত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৪ নম্বৰ পইণ্ট। বৈবাহিক জীৱন। ১৮৯১ চনত লক্ষ্মীনাথ বেজবৰুৱা বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱী বিয়া কৰায়। বেজবৰুৱা দম্পতীৰ ৪জনী ছোৱালী আছিল: সুৰভি, অৰুণা, ৰত্না আৰু দীপিকা। তেওঁলোকৰ কোনো পুত্ৰ সন্তান নাছিল। ৫ নম্বৰ পইণ্ট। সাহিত্যিক অৱদান। প্ৰায় অৰ্ধশতাব্দীজোৰা সাধনাৰ বেজবৰুৱাই অসমীয়া সাহিত্যলৈ বিপুল অৰিহণা আগবঢ়াই গৈছে। কলিকতাত ছাত্ৰ হৈ থাকোঁতে তেওঁ জোনাকী আলোচনী প্ৰকাশত আগভাগ লয়। ১৯০৯ চনৰ পৰা ১৯২৯ চনলৈ তেওঁ বাঁহী আলোচনী সম্পাদন কৰি প্ৰকাশ কৰে। কবিতা, উপন্যাস, নাটক, চুটিগল্প, হাস্যব্যংগ ৰচনা আদি বিভিন্ন ক্ষেত্ৰত তেওঁ অবাধে বিচৰণ কৰিছিল। তেওঁৰ সাহিত্যিক অৱদানৰ ভিতৰত কদমকলি কাব্যপুথি, পদুম কুঁৱৰী উপন্যাস, পাঁচনি, লিটিকাই আদি ধেমলীয়া নাট, জয়মতী, বেলিমাৰ আদি নাট, কৃষ্ণকথা, তত্ত্বকথা আদি তত্ত্বমূলক গ্ৰন্থ, শংকৰদেৱৰ জীৱনী গ্ৰন্থ, কৃপাবৰ বৰুৱাৰ উভতনি, হাস্য ব্যংগাত্মক ৰচনা উল্লেখযোগ্য। তেওঁৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ অসমীয়া সাহিত্যৰ এক মূল্যৱান সম্পদ। ভাল লগাৰ কাৰণ। বেজবৰুৱাৰ প্ৰতি মোৰ আকৰ্ষণৰ প্ৰধান কাৰণ তেওঁ জাগ্ৰত স্বদেশানুৰাগ, অসমীয়া মানুহ আৰু অসমৰ প্ৰকৃতি তেওঁৰ ৰচনাত জীৱন্ত হৈ উঠিছে। হাস্যব্যংগৰ মাজেৰে পাঠকৰ আমোদ দিয়াৰ লগতে সমাজ সংস্কাৰ কৰিবলৈ কৰা তেওঁৰ প্ৰচেষ্টা প্ৰশংসনীয়। তেওঁ ব্যৱহাৰ কৰা অসমীয়া ভাষাৰ নিভাঁজ ৰূপটোৱে মোক বাৰুকৈ আকৃষ্ট কৰে। সামৰণি। লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া জাতিৰ অন্যতম প্ৰাণপুৰুষ। তেওঁৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া জাতিক তেওঁ সাহিত্যৰথী আৰু ৰসৰাজ অভিধা প্ৰদান কৰিছে। অসম ছাত্ৰ সন্মিলনী আৰু অসম সাহিত্য সভাৰ সভাপতি পদতো তেওঁ বৰণ কৰা হৈছিল। অসমীয়া ভাষা সাহিত্য সংস্কৃতি থাকে মানে বেজবৰুৱাৰ নামো অক্ষয় অম্লান হৈ থাকিব। ইমানেই। তোমাৰ প্ৰিয় সাহিত্যিক ৰচনাৰ PDF লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাবা। আৰু তোমাৰ প্ৰিয় সাহিত্যিক এই ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।